নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ অষ্টম শ্ৰেণীৰ দহন আৰু শিক্ষা বিজ্ঞান বিষয়ৰ এই পাঠটো আলোচনা কৰিব ওলাইছো সকলোৱে অংশগ্ৰহণ কৰিবা তোমালোকে এতিয়া চাবা আজি তোমালোকৰ পাঠ হৈছে দহন আৰু শিক্ষা এতিয়া প্ৰথমতে তোমালোকে দহননো কি এই কথাটো জানাচোন যি ৰাসায়নিক বিক্ৰিয়াত দ্ৰব্য এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে অৰ্থাৎ যি ৰাসায়নিক বিক্ৰিয়াত দ্ৰব্য এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাকেই দহন বুলি কোৱা হৈছে এতিয়া তোমালোকৰ নিজৰ সৰু উদাহৰণ এটা লোৱাচোন তোমালোকে ঘৰতে এডাল কাঠ তোমালোকে জ্বলাই দিছা এতিয়া কাঠডাল জ্বলোৱাৰ পিছত তোমালোকৰ কাঠডালৰ পৰা তাপ উৎপন্ন হৈছে গতিকে এই প্ৰক্ৰিয়াটোই হৈছে তোমালোকৰ দহন এতিয়া আমি এনেকৈ ভাবিব পাৰোঁ যে আমাৰ মনৰ মাজতে আমি কেৰাচিন তেল অলপ যদি লওঁ বা এডাল কাঠ লওঁ বা এটুকুৰা কয়লা লওঁ তেতিয়াহ'লে কোনটো আগত জ্বলিব বাৰু কেৰাচিনখিনি সৰ্বপ্ৰথমে জ্বলিব সোনকালে কেৰাচিনখিনি জ্বলি যাব অৰ্থাৎ কেৰাচিনখিনি এই কাৰণে আমাৰ সোনকালে জ্বলিব যে আমাৰ যিকোনো এবিধ দ্ৰব্য পদাৰ্থ জ্বলন হ'বৰ কাৰণে এক নিৰ্দিষ্ট উষ্ণতাৰ প্ৰয়োজন হয় এতিয়া এই কথাখিনি আমি পিছত আলোচনা কৰিম এতিয়ানো আমি যিটো আমি দ্ৰব্য পদাৰ্থ এই দ্ৰব্য পদাৰ্থনো কি যিটো দ্ৰব্যৰ দহন হয় অৰ্থাৎ আমি গম পাইছোঁ যে ইন্ধনে আমাৰ দহন হয় এতিয়া ইন্ধন কেনেকুৱা ধৰণৰ ইন্ধনৰ কথা আমাৰ মনলৈ আহিব পাৰে ধৰি লওক কেৰাচিন পেট্ৰল ডিজেল মম নেপথেলিন গেছলিন CNG হৈছে কম্প্ৰেছ নেচাৰেল গেছ LPG লিকুইফাইড পেট্ৰলিয়াম গেছ ইত্যাদি এইবোৰে হৈছে আমাৰ কিছুমান ইন্ধন এই ইন্ধনবোৰ আমি ভূগৰ্ভৰ তলৰ পৰা আহৰণ কৰিব পাৰোঁ পেট্ৰলিয়ামজাত কিছুমান সামগ্ৰী আমি আহৰণ কৰিব পাৰোঁ বা কয়লাজাত কিছুমান উপজাত সামগ্ৰী আমি মাটিৰ তলৰ পৰা আহৰণ কৰিব পাৰোঁ এইবোৰে হৈছে আমাৰ ইন্ধন এই ইন্ধনবোৰ দহনৰ ফলতেই আমাৰ তাপ আৰু শক্তি আমি লাভ কৰোঁ এতিয়া এই ইন্ধন দহন ঘটাৰ লগে লগে আমি এটা কথা আমাৰ মনলৈ আহিব যে ইন্ধন যেতিয়া দহন ঘটিছে তেতিয়া আমি দহন শব্দটোতে কৈছোঁ যে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে অৰ্থাৎ দহন ঘটিবৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন আছে এতিয়া আমি চাওঁ এডাল জ্বলি থকা মমবাতি তোমালোকক দেখুওৱা হৈছে এডাল মমবাতি জ্বলি আছে এতিয়া কাষৰ চিত্ৰটোলৈ তোমালোকে চোৱা যদি মমবাতিটোত আমি এটা এনেধৰণে গ্লাছেৰে ঢাকি দিওঁ তেতিয়া মমবাতিডাল কি হৈ গ'ল নুমাই গ'ল ইয়াৰ পৰা আমি গম পাওঁ যে দহন ঘটিবৰ বাবে অৰ্থাৎ জুই জ্বলিবৰ বাবে অক্সিজেন গেছৰ প্ৰয়োজন আছে অৰ্থাৎ গিলাছটোৰে ঢাকি দিয়াৰ লগে লগে তাৰ ভিতৰত থকা গেছখিনি যিমান সময়লৈকে আছিল সিমান সময়লৈকে মমবাতিডাল জ্বলি আছিল আৰু তাৰ পিছতেই তাৰ ভিতৰত অক্সিজেনৰ অভাৱ ঘটি মমবাতিডাল নুমাই গুচি গ'ল অৰ্থাৎ জুই জ্বলিবৰ কাৰণে আমাৰ অক্সিজেন গেছৰ অত্যন্ত এতিয়া আমি তাৰ লগতে জানো আহাচোন আমি জুই জ্বলোৱাৰ ক্ষেত্ৰত সাধাৰণতে ঘৰত কি ব্যৱহাৰ কৰোঁ আমি দিয়াচলাই কাঠি বা জুইশলা ব্যৱহাৰ কৰোঁ নহয়নে এতিয়া এই দিয়াচলাই কাঠি যিটো দিয়াচলাই কাঠি এই কাঠিটোনো কি থাকে কাঠিটোৰ আগত তোমালোকে নিশ্চয় দিছা ক'লা বা ৰঙা কালাৰৰ কিছুমান সৰু এটা টেমুনা থাকে সেই টেমুনাটোতে লগাই থোৱা থাকে কি থাকে এণ্টিমনি ট্ৰাইচালফাইড পটেছিয়াম ক্ল'ৰেট আৰু বগা ফছফৰাছটো আজিকালি ব্যৱহাৰ কৰা নহয় কাৰণ বগা ফছফৰাছ হৈছে অত্যন্ত বিপজ্জনক এতিয়া বৰ্তমান এণ্টিমনি ট্ৰাইচালফাইড আৰু পটেছিয়াম ক্ল'ৰেটেই ব্যৱহাৰ কৰে দিয়াচলাই কাঠিটোৰ আগ অংশত আৰু এই দিয়াচলাই কাঠিটো আমি য'ত ঘঁহাই দিওঁ অৰ্থাৎ যিটো বক্স থাকে সেই বক্সটোৰ কাষতে তোমালোকে ক'লা নিচিনা বা চকলেট কালাৰৰ এটা লেপন দেখা সেই লেপনটোত থাকে তোমালোকৰ কাঁচৰ গুৰি আৰু ৰঙা ফছফৰাছ এতিয়া কাঁচৰ গুৰি আৰু ৰঙা ফছফৰাছটো কিয় ব্যৱহাৰ কৰে এই ৰঙা ফছফৰাছটোৱে তোমালোকৰ পটেছিয়াম ক্ল'ৰেটৰ লগত বিক্ৰিয়া কৰে আৰু বিক্ৰিয়া কৰাৰ লগে লগে প্ৰচুৰ তাপৰ সৃষ্টি কৰে আৰু ৰঙা ফছফৰাছখিনি বগা ফছফৰাছলৈ ৰূপান্তৰ হয় আৰু তাত যিখিনি দিয়াচলাই কাঠিটোত লগাই থোৱা থাকে এণ্টিমনি ট্ৰাইচালফাইড এই এণ্টিমনি ট্ৰাইচালফাইড দ্ৰব্য পদাৰ্থখিনি তৎক্ষণাত তাপ পোৱাৰ লগে লগে জ্বলি উঠে আৰু তেনেকৈ এটা দিয়াচলাই কাঠি জ্বলাব পাৰি এতিয়া আহিছোঁ আমি সূৰ্যও আমাক তাপ আৰু পোহৰ দি থাকে এতিয়া এই সূৰ্যৰ তাপ আৰু পোহৰ দিয়া প্ৰক্ৰিয়াটো কিনো এইটো হৈছে নিউক্লিয় বিক্ৰিয়া এই নিউক্লিয় বিক্ৰিয়া ঘটি থাকে সূৰ্যৰ ভিতৰত আৰু তাৰ ফলতে আমি তাপ আৰু পোহৰ পাওঁ এতিয়া এটা কুৱেশ্যন আছে তোমালোকৰ এজন মানুহৰ গাত জুই লাগিলে কি কৰিম
এজন মানুহৰ গাত জুই লাগিলে আমি কি কৰিব পাৰোঁ বাৰু? আমি গাঁও অঞ্চলত সাধাৰণতে এখন কম্বল বা ব্লেংকেট এখন আমাৰ কি কৰা হয়, পানীত তিয়াই পেলাই মানুহজনক মেৰিয়াই দিয়া হয় গাত। এইটো কৰিলে কি হয়, আমাৰ তাৰ ভিতৰলৈ অক্সিজেনখিনি প্ৰৱেশ কমি যায় আৰু অক্সিজেনৰ প্ৰৱেশ কমাৰ লগে লগে দহন সংঘটিত নহয়। তদুপৰি আমাৰ যদি আমাৰ কেৰাচিন তেল বা পেট্ৰলজাত সামগ্ৰী বা ঘৰ ইত্যাদি ভিন্ন ডাঙৰকৈ যদি জুই জ্বলে, তেতিয়াহ'লে তাত আমি অন্য বেলেগ ধৰণৰ জুই নুমুৱাবৰ কাৰণে ব্যৱস্থাৱলী লওঁ। কেনেকুৱা ব্যৱস্থাৱলী লৈ? আমাৰ পানী মাৰি দিয়া হয়, বালি ছটিওৱা হয় বা কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰা হয় বা ছ'ডিয়াম বাইকাৰ্বনেট। ছ'ডিয়াম বাইকাৰ্বনেট হৈছে বেকিং ছ'ডা। এইটো দি দিলে জুইত লগত ই জ্বলি উঠে আৰু জুইৰ লগত জ্বলি উঠি প্ৰচুৰ কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি কৰে। আৰু কাৰ্বন ডাই অক্সাইড এই কাৰণে ব্যৱহাৰ কৰা হয়, কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ গধুৰ। গতিকে কাৰ্বন ডাই অক্সাইডে জুই জ্বলা অংশটোত অক্সিজেন প্ৰৱেশ হ'ব নিদিয়ে, যাৰ ফলত জুই নুমুৱাবৰ কাৰণে এই ব্যৱস্থাৱলীকেইটা কৰা হয়। আৰু যিখিনি অগ্নি নিৰ্বাপক বাহিনীৰ পাইপ আহে, তাতো পানী ব্যৱহাৰ কৰে আৰু কিছুমানে কাৰ্বন ডাই অক্সাইডৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰিও জুই নুমুৱাব পাৰে। এতিয়া এই সকলোবোৰ ঘটিবৰ কাৰণে এক নিৰ্দিষ্ট উষ্ণতাতহে যিকোনো এটা বস্তু দহন ঘটে। যিদৰে মই প্ৰথম অৱস্থাতে কৈছিলোঁ যে কেৰাচিন তেল অলপ আমি কাঠ খৰি জ্বলাওঁতে কেৰাচিন তেল অলপ ঢালি লোৱা হয়। এইটো কি কাৰণে হয়? এই ব্যৱস্থাটো হৈছে জ্বলন উষ্ণতা। যি নিৰ্দিষ্ট উষ্ণতাত দ্ৰব্য এটাত জুই লাগে, অৰ্থাৎ প্ৰত্যেকটো বস্তু জ্বলিবৰ কাৰণে এক নিৰ্দিষ্ট উষ্ণতাৰ প্ৰয়োজন হয়। সেইকাৰণে যেতিয়া বেছিকৈ জুই লাগি যায়, তাত আমি পানী ঢালি দিয়া হয়। পানী ঢালি পেলাই কি কৰা হয়? তাৰ জ্বলন উষ্ণতাটো নিয়ন্ত্ৰণত অনা হয়। এতিয়া তোমালোকৰ কিতাপৰ পাঠত এনেধৰণে কেইটামান শব্দ লিখি থোৱা হৈছে: কাঠ, কাগজ, লুৰ গজাল, শিলৰ টুকুৰা, খেৰ, দিয়াচলাই কাঠি আৰু কাঁচ। এইকেইটাক দাহ্য আৰু অদাহ্য পদাৰ্থ চিনাক্ত কৰিব লাগে। এতিয়া তোমালোকে গম পাবা দাহ্য মানে কি? যিটো দ্ৰব্যৰ দহন হয়, কাঠ জ্বলি উঠে, কাগজ জ্বলিব, লুৰ গজাল জ্বলি যায়, শিলৰ টুকুৰাটো জ্বলে জানো? নজ্বলে। গতিকে ই হৈছে অদাহ্য পদাৰ্থ। খেৰ জ্বলি যাব, দাহ্য পদাৰ্থ। দিয়াচলাই কাঠি দাহ্য পদাৰ্থ। কাঁচ নজ্বলে, ই হৈছে অদাহ্য পদাৰ্থ। এতিয়া অদাহ্য পদাৰ্থ দুটা মই তোমালোকক এনেকৈ টিক মাৰ্ক মাৰি দেখাই দিছোঁ। তোমালোকে ইয়াৰ পৰা ভাল ধৰণে বুজি ল'বা। ইয়াৰ লগতে তোমালোকৰ পাঠ্যপুথিত আছে যে দ্ৰুত দহন। দ্ৰুত দহন হৈছে আমাৰ এনেকুৱা হয় কেতিয়াবা আমাৰ কোঠাটোৰ ভিতৰৰ উষ্ণতাতে কিছুমান পদাৰ্থ তৎক্ষণাত জ্বলি উঠে। সেইবোৰকে কোৱা হৈছে দ্ৰুত দহন বুলি। যেনে ফচফৰাছ জাতীয় পদাৰ্থ আমাৰ দ্ৰুত দহন সংঘটিত হয়। ইয়াৰ পিছত আহিছোঁ তোমালোকৰ পাঠটোত সন্নিৱিষ্ট যিটো শিখাৰ কথা কোৱা হৈছে। শিখাত কেইবাটাও মণ্ডল থাকে। তোমালোকে পিছৰ যেতিয়া উচ্চ শ্ৰেণীৰ বিজ্ঞান কিতাপ পঢ়িবা, তেতিয়া শিখাৰ মণ্ডলসমূহৰ বিষয়ে অত্যন্ত সুন্দৰভাৱে জানিবা। এতিয়া মাত্ৰ তোমালোকে জানিবা যে এই শিখাডালৰ একেবাৰে কাষত, এতিয়া মই অংকন কৰাত অসুবিধা হৈছে, তথাপিও কাষত তোমালোকক দেখুৱাই দিছোঁ। একেবাৰে কাষত যিটো বহিঃমণ্ডল আছে বাহিৰৰ, সেইটো নীলা মণ্ডল বুলি কোৱা হয়। সম্পূৰ্ণ নীলা কালাৰত জ্বলি থাকে। তোমালোকে মম এডাল জ্বলাই লৈ চাই ল'বা। আৰু সেই নীলা মণ্ডলটো সাধাৰণতে সোণাৰীসকলে ব্যৱহাৰ কৰে। সোণাৰীসকলে যিবোৰ সোণৰ বস্তু গঢ়ে, তেতিয়া মুখেদি যে ফু দিয়ে পাইপ এডালৰ জৰিয়তে, সেইটো তেওঁলোকে নীলা যিটো মণ্ডল আছে, সেই নীলা মণ্ডলটো ব্যৱহাৰ কৰে। আৰু তাৰ তলতে সৰ্বাধিক তপত মণ্ডল আছে, মাজৰ ফালে মধ্যমীয়া তপত আছে, আৰু একেবাৰে ভিতৰৰ অংশত সৰ্বনিম্ন তপত, মানে য'ত তপত নাথাকে, আৰু এটা আছে ক'লা মণ্ডল আছে তাৰ ভিতৰতে। শিখাডাল তোমালোকে যদি ভাল ধৰণে চোৱা, এডাল মমবাতি জ্বলাই, তেতিয়া এই গোটেই তথ্যখিনি তোমালোকৰ পৰিষ্কাৰভাৱে ফুটি উঠিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছৰ অধ্যায় বা এই পাঠৰ লগত সংযোজিত প্ৰশ্নাৱলীখিনি যদি তোমালোকে বুজিবলৈ চেষ্টা কৰা, তেতিয়াহ'লে তোমালোকে আমাৰ পিছৰ ভিডিঅ'টো চাই থাকিবা।